গুড মৰ্ণিং এভৰিৱান। চ' বহুত দিনৰ পিছত এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ, যিহেতু আজি গৰু বিহু। চ' ফাৰ্ষ্ট অফ অল সকলোলৈকে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ হিয়াপৰা উল্লেখ আৰু শুভেচ্ছা জনালোঁ। ই আমাৰ মা আৰু দেউতাই গৰুৰ বাবে চাট তৈয়াৰ কৰি আছে। তাৰপিছত আমি গৰুক গা ধুৱাম। চ' ব'লক আজি আমি গৰুক কেনেদৰে গা ধুৱাওঁ আপোনালোকক দেখাম। বহাগ আহিলে কুলি কেতেকী মিঠা মাতত মন কৰে ৰাহ যায়, দেহা ৰমে ৰমাই যায়, মন কৰে ৰাহ যায়, দেহা ৰমে ৰমাই যায়। জছে গুপুতে তিনু গছে পাতে হিয়া ভৰি যায় মোৰ মৰমতে, হিয়া ভৰি যায় মোৰ মৰমতে। মন কৰে ৰাহ যায়, দেহা ৰমে ৰমাই যায়। মোনো কি মাৰ খানিছে। হাই কি খানিছে বুলি কি খানিছে কি খানিছে বেয়াও লাগে তো খানিবলৈ দিয়া নাই। নাই 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 দিয়া নাই দিয়া এনেই 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 এইফালে 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 সি পাতাই দিয়া নাই তোক আগতে নাই নাই তোক পাতাই দিয়া নাই। কি হৈছে কি হৈছে মাখনি কি হৈছে? কোন 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 টুন 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 এইজনী মাহ হালধি সানি দিলে তাই ভালে যাব একদম গাছা চব। সেইটো কোন এইটো কোন এইটো কোন এইটো কোন? চিকা টিকা চব ভালে যাব ন? অঁ পানী ঘূৰাই দিব লাগিব। নিদিছে নিদিছে এয়া লগাই দিছিল মটৰ, এয়া মটৰ লগাই দিছে। এয়া দুইটা লাগি গৈছে গা ধুৱাবলৈ। গৰুৱে দিছে আৰু তহঁতক ধৰক দিয়াই নাই, বেয়াও লাগে তহঁতলে। বেয়াও লাগে মটৰ লগাই দিছে। ভাবিছে এইবোৰ কি পথাৰত নাই পানী নাই, পথাৰ পুৰা শুদ্ধ শুকান। সিহঁতে ভাবিছে চাগে এইবোৰ কি পানী দিছে এইবোৰ আজি নতুন ষ্টাইল। দুদুলি ফালে দে ন ভালকে লাহে লাহে মাৰ একদম দুখ নোপোৱাকে। এইবোৰ কাম এইবোৰে আৰু খালি ধৰক এই কামবোৰ কৰি থাকিবা যেনিবা। এই আহি গ'ল আহি গ'ল আহি গ'ল আমাৰ মেইন মানুহ আহিছে। আহিলে আহিলে মায়ে তোক কণ্ট্ৰল ঐ দাদাই বেছিকে সানিলে সেইটো ভাগি গৈছে গৰুৱে। মা এইটোক লাগিব, এইটোক লাগিব অলপ। হাই তো আজি গৰু বিহু বুলি আমি আমাৰ এইটো দমৰা মৌ দমৰা, এইটো এটা ক'লা দমৰা, এইটো চোলা পিন্ধা দমৰা। হাই এইটো আমাৰ দেউতা, এজনী ৰঙা গাই, এজনী আমাৰ ৰঙা গাই। এতিয়া ক'লা ক'লা লাগিছে আৰু যেনিবা পানী ঢালি দিলে যে। সেয়া কাৰেণ্ট গ'ল মা বেয়া লাগে মালে যাব পৰা নাই। খা 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 খা
লাও খা বেঙেনা খা কেলা তিয়হ চিয়হ নাখায় নি বছৰি বছৰি তিয়হ চিয়হ নাখায় নি বাঢ়ি যা না না পোৱালি দে ভাই দে কি কৰাব লাগে ন পাৰ খাবগৈ লাগিব কেইটা যোৱালে পলাব গৰু পথাৰলৈ গ'ল এয়া চাট ক'ত খলামগৈ এই ঘৰত ক'ত যামগৈ এইটো এটা গৰু এইটো এইটো এটা দমা দুইটা দমা ক'ত এইটো খা লাও খা বেঙেনা খা অ মা কিয় লাও খা বেঙেনা খা কৈ থেকেৰা খা কি খোৱালি কি খোৱালি তিয়হ খা থেকেৰা খাই মোৰ নকয় নি ঐ এডালে থেকেৰা পিচ খুৱাই দিছে এনেকুৱা টেঙা ক'ত খলামগৈ যা আকৌ সলাই আনগে মন যা এইডাল সলাই আনগে যা এইবিলাক গৰুবিলাক মানুহে আৰু পথাৰত পানী নাই এই খৰাং পূৰা খৰাং ক'তো পানী নাই বুজিছে নাই চব আগৰ হ'লে পূৰা পানী হৈ থাকে এইটো আমাৰ ঘৰ আৰু নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ আজি যিহেতু গৰু বিহু আমিও গৰুক গা ধুৱাই মাহ হালধিৰে গা ধুৱালোঁ চাট এয়া সলাবলৈ নিছে ভাইটিয়ে তাৰপিছত আৰু এতিয়া আজি আৰু ইমানতে পৰ্ব এদায় এতিয়া ৰাতিলৈ আৰু গৰু আহিব নতুন পঘা দিয়া যাব পিঠা খুৱাব জাক দিব বিচনীয়ে তাৰপিছত কাইলৈৰ পৰা আমি বিচনী মাৰিম আৰু গতিকে ক'ব মই মানে বহুত ভাল লাগিছে আজি আমাৰ বিহুটো সেইকাৰণে বহুত ভাল লাগিছে আজি আমাৰ বিহুটো আজি কি ক'ব আমাৰ আজি বহুত ভাল লাগিছে আমাৰ বিহুটো মই মানে 2টা বছৰ নাই পোৱাতো বিহু 2টা বছৰ নহয় 1টা বছৰ এটাহে নাই পোৱা ইটোত আছিলোঁ ইটোও নাই পোৱা ক'ত পাইছোঁ এইটোতো আছ এটা বহাগ বিহুতে নাই কেনেকৈ আছোঁ মই এটা বহাগ বিহুতেতো নাই 2টা নাই মাঘৰ বিহুতে নাছিল 2টা নাইতো মাঘৰ বিহুতে 2টাত নাছিলে আজি আমাৰ গৰুটো ঘৰলৈ আহিছে গৰুটো ঘৰত আছে আৰু ময়ো ডাঙৰ গৰুটো ঘৰত আছোঁ দুইটাই আজি গৰু বিহু উদযাপন কৰিছোঁ আৰু এতিয়া মই গৰু চাবলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই এতিয়া আমাক চাট বনাবলৈ দিম চাটৰ ভাজি চাটৰ ভাজি খাম ষ্টে টিউন নেক্সট ভিডিঅ' বাবে